They are here with us. বৃক্ষৰোপণ কাৰ্যসূচী শেষ হোৱাৰ লগে লগে আমাৰ চাহৰ বাবে ব্যৱস্থা কৰা হৈছে। আপোনালোকক মই অনুৰোধ জনাইছোঁ একাপ চাহ সকলোৱে এটা জায়গার নহয় বছর আজি আমার আরম্ভ করিলো আমি যেটো আছে আমার 5 জুন টু টার্গেট করেছিল কিন্তু 5 জুনত যেহেতু বিভিন্ন ঠাইত প্ল্যান্টেশন প্রোগ্রাম বিলাক লোৱা হল এই কারণে আমি হিটো আজিৰ তাৰিখত ইটো লোৱা হৈছে আৰু আজিৰ পৰা বিশেষভাৱে আমি কিছুমান সিদ্ধান্ত লোৱা হৈছে যে আজিৰ পিছত আমাৰ প্লাষ্টিক ইউজ যেটো আছে এটো সেক্ৰেটাৰিয়েটত প্ৰথমতে সিঙ্গেল ইউজ প্লাষ্টিকটো আমি বন্ধ কৰা হ'ব ইয়াত কোনো সিঙ্গেল ইউজ প্লাষ্টিক এটো পানীৰ বটলে হওক বা বেলেগ প্লাষ্টিকৰ যি ফৰ্মেটে নহওক কিয় এটো ইউজ কৰা নহ'ব এক সপ্তাহৰ ভিতৰত সম্পূৰ্ণভাৱে এটো বন্ধ কৰাৰ কাৰণে টাৰ্গেট লোৱা হৈছে আৰু সেই কাৰণে আজি বডোলেণ্ড গ্ৰীণ মিছনৰ পৰা স্টেনলেছ ষ্টিল বেম্বো এটা ফ্লাক্স সবকো দিয়া হৈছে যাতে সবে পানী লৈ আহা হয় ইয়াৰ লগতে প্ল্যান্টেশনো আমি আৰম্ভ কৰিছো বডোলেণ্ড গ্ৰীণ মিছনৰ মোটামোটা তিনটা অবজেক্টিভ আছে এটা হল বডোলেণ্ড অঞ্চলত যেটো 34% ফৰেষ্ট আছিল ইয়াৰে 14% ফৰেষ্টটো ধ্বংস কৰা হৈছে যোৱা দশকৰ পৰা দশক ধৰি আৰু হেতু ৰিজেনাৰেট কৰিব লাগে এই কাৰণে মেসিভ প্ল্যান্টেশন হ'ব আমি ইতিমধ্যে 440 স্কয়াৰ কিলোমিটাৰ ৰায়মানা নেশনেল পাৰ্ক ঘোষণা হোৱাৰ পিছত আৰু 100 স্কয়াৰ কিলোমিটাৰৰ এটা আৰু নতুনকে ফৰেষ্ট ডিক্লেয়াৰ কৰিবলৈ গৈ আছো আৰু যিখিনি এফৰেষ্টেশন হল তাত ডিফৰেষ্টেশন কৰাৰ কাৰণে মেসিভ প্ৰগ্ৰাম লোৱা হৈছে যাৰ কাৰণে আমি 9খন ডাঙৰ নাৰ্চাৰী কৰা হৈছে যত প্ৰায় 5 লাখ কৰি প্ল্যান ইতিমধ্যে সিপলিংস তাতে আছে এইখিনি আমাৰ এটা ডাঙৰ এচিভমেন্ট লগে লগে সিঙ্গেল ইউজ প্লাষ্টিক বন্ধ কৰা 3 বছৰ আমি টাৰ্গেট লৈছো 3 বছৰৰ বিটিআৰ অঞ্চলত সিঙ্গেল ইউজ প্লাষ্টিকটো যাতে আমি শেষ কৰিব পাৰো ইয়াৰ কাৰণে এৱাৰনেছ হ'ব আৰু ইয়াৰ লগতে আমাৰ তৃতীয় যেটো এজেন্ডা আছে এটো গ্ৰাউন্ড ওয়াটাৰ যেটো ইউজ কৰা হেতু লাহে লাহেকে কমাব লাগে আৰু 10 বছৰলৈকে এটো সম্পূৰ্ণভাৱে বন্ধ কৰাৰ কাৰণে আমি টাৰ্গেট লৈছো কাৰণ আমাৰ সোৰ্সত পানী আছে বহুত নদী আছে বহুতখিনি আমাৰ ব্যৱস্থা আছে কিন্তু ইয়াৰ কাৰণে আমি এতিয়া আইআইটিৰ প্ৰফেসৰ সকলক লৈ প্লাই কিছুমান ৰিসাৰ্চ ষ্টাডি আমাৰ আৰম্ভ হৈছে ইয়াত মানে কি হৈছে যে এই বছৰ আমি দেখিবলৈ হঠাৎ কোকৰাঝাৰ ডিস্ট্ৰিক্ট চিৰাং ডিস্ট্ৰিক্ট বাক্সা ডিস্ট্ৰিক্টত কিছুমান গাঁও বিলাকত পানী শুকাই গৈছে আৰু 100 ফিট তলত পানীটো গুছি গৈছে গতিকে হেতু আজিৰ নহয় যোৱা 30 40 50 100 বছৰত আমি কৰি আহা ফুলৰ কাৰণে আজি এই পৰিণামটো পাইছে গতিকে আমি খন্তেক সময়ৰ কাৰণে কৰবা পৰা পানী খোৱা বা পানীৰ ব্যৱস্থা কৰা এইবিলাক আমি কৰি আছো কিন্তু পাৰ্মানেন্ট সলিউশনটো কি হ'ব এই কাৰণে আমি এটা টাৰ্গেট লৈছো যে যেটো গ্ৰাউন্ড ওয়াটাৰ ইউজ কৰা এটো যিমান সোনকালে পাৰে হেতু কমাই যাব লাগে এটো এগ্ৰিকালচাৰ পাৰপসতে হওক ড্ৰিংকিং ওয়াটাৰ পাৰপসতে হওক আদাৰ ইউজৰ কাৰণে হওক আমি যিমান পাৰো সোনকালে ৰেইন ওয়াটাৰ হাৰ্ভেষ্টিং বাকি সোৰ্সৰ পৰা পানী ইউজ কৰা এই টাৰ্গেট বিলাক লৈ পেলাই আমি কাম কৰি আছো এটো এটা ডাঙৰ এটা এটো মানে ইস্যু হয় কাৰণ এতিয়া চাওক আপুনি নট অনলি ফৰেষ্ট ডিপাৰ্টমেন্ট আমাৰ এমজি এনৰেগাটো প্ল্যান্টেশন হয় বহুত মানে প্ৰত্যেক বছৰতে লাখ লাখ কোটি টকাৰ মানে প্লেন্স বিলাক অল ইন্ডিয়া মানে প্ল্যান্টেশন প্ৰগ্ৰাম বিলাক হয় কিন্তু বহুত প্লেন্স বিলাক জিয়াই নাথাকে এই কাৰণে এটো বডোলেণ্ডত আমি এতিয়া মিশন মোডত আনিছো ইয়াত ফৰেষ্ট ডিপাৰ্টমেন্ট এগ্ৰিকালচাৰ ডিপাৰ্টমেন্ট সয়েল কনজাৰভেশ্যন ডিপাৰ্টমেন্ট সবকো লৈ পেলাই এটা মিশন মোড প্ৰগ্ৰামত আনিছো এই কাৰণে ক্লাব বিলাক এতিয়া আমি লবলৈ বিচাৰিছো এনজিওস বিলাক লবলৈ বিচাৰিছো যাহাতে এটা এজোপা গছ ৰুলে এই গছটো যাহাতে একদম পাৰ্মানেন্টলি জিয়াই ৰাখিব পাৰে বা এটো ডাঙৰ হোৱালৈকে কেয়াৰ ল'ব পাৰে এই কাৰণে এটো মিশন মোড প্ৰগ্ৰামত লোৱা হৈছে কাৰণ আমি দেখা পাইছো যিমানে প্ল্যান্টেশন প্ৰগ্ৰাম লয় আজিটো গোটেই জংগল হৈ যাব লাগিছিল এমজি এনৰেগাটো বহুত স্কিম আছে যিবিলাক মানে প্ল্যান্টেশনৰ কাৰণে প্ল্যান্টেশন কৰিও কিন্তু প্ল্যান্টেশনটো আমি বাস্তৱত দেখিবলৈ নাপাওঁ এনক্ৰোচমেন্ট বহুত আছে এই এনক্ৰোচমেন্টৰ কাৰণে আমাৰ ৰোড মেপ হৈ গৈছে অতি শীঘ্ৰে আমি 2-3টা জায়গাটো আমি ফ্ৰী কৰিম আৰু তাত প্ল্যান্টেশন আৰম্ভ কৰি দিম ইয়াৰ পিছত গুটি ৰোড মেপ আমাৰ হৈ গৈছে বডোলেণ্ডত যত যত এনক্ৰোচমেন্ট আছে এই এৰিয়া বিলাক গতিকে আমি চাই লৈছো
তাত কিছুমান যিবিলাক লেণ্ডলেছ মানুহ আছে কিবা আছে এইবিলাকত ক'ৰবাত প্লেচিং কৰিম যিবিলাকৰ মাটি বাৰী ঘৰ আছে ইহঁতক নিজৰ ঘৰত পঠাই দিম এই লগোটো বনাইছে আমাৰ পিংকু নাৰ্জাৰী তেওঁ আমাৰ মাজত উপস্থিত আছে থ্যাংক ইউ সো মাচ সম্বৰ্ধনা জনাম खुलुमबाय गोजोन फुंबिलि रायजो राजा नोंथांमोन गिबि गिबियावनो बोलानाय जाबाय आरो लोगोसे बड'लेण्ड ग्रीन मिशननि सिङाव लोगो बेखेवनाय हाबाफारिखौबो जोङो आखायाव लागोन सुप्रभात সকলোকে নমস্কাৰ আমি সকলোৱে 5 জুনত বিশ্বজুৰি পৰ্যাবৰণ দিৱস পালন কৰা হয় ৰাখি আমিও আজি গোট খাইছো একেলগে বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আপোনালোকক সকলোকে স্বাগতম আৰু সকলোৱে এবাৰ হাত চাপৰি দিব আমাৰ লগত আমাৰ মাজত উপস্থিত আছে ধন্যবাদ আমাৰ মাজত উপস্থিত আছে ডক্টৰ নীলু কেম বিটিআৰ আমাৰ মাজত উপস্থিত আছে Now I would like to request Sri Manoranjan Das, Mission Director, Green Bodoland. Speaker sir, all executive members, sirs, deputy secretaries, and all. I, on behalf of EM Kokol, MCLA Kokol, our Principal Secretary Dangoria, Karjoloyor, Bikoi Bobia Kokol, Pokrajalor, our Hambadi Bondo Kokol, Moi. এই প্ৰগ্ৰামত আপোনালোকে অংশগ্ৰহণ কৰাৰ কাৰণে ধন্যবাদ জনাইছো ইন ব্ৰিফ আমাৰ মিছনৰ যিজন মূল মানুহ মনোৰঞ্জন দাস ডাঙৰীয়া তেখেতে আপোনালোকক কথাখিনি কৈ গ'ল প্ৰিন্সিপাল ছেক্ৰেটাৰীও অলপ ক'লে মই থুলমূলকে এইখিনি কথাই ক'ব বিচাৰিছো এতিয়া গোটেই পৃথিৱীতে সবচে কনচাৰ্ণ হৈছে যে আমাৰ পৃথিৱীখন আৰু কিমান দিন মানে বাছি থাকিব মানে মানুহ জিৰাই থাকাৰ উপযোগী হৈ থাকিব দাইয়া মুলুগनि मानसिफ्रा बयबो सानदों जे जोंनि मुलुगा बेसेबां गोबाव मानसि थांनानै थानो हानाय एबा जिब जुनार थांनानै थानो हानाय आरो थाबावगोन कारण এই বছৰ যেটো আমাৰ টেম্পারেচাৰ আহিছে ইয়াত সব ৰেকৰ্ড ব্ৰেক কৰিছে আমি দেখিবলৈ পাইছো যে যেটো ৰাজস্থানত মানে বালি মাটিত যেতিয়া পাপৰটো থৈছে পাপৰ খিজি গৈছে এটো সোশ্যাল মিডিয়াত আমি দেখিবলৈ পাইছো যদি তাতে ভাত যদি অলপ পানী দি প্লাই অলপ দেৰি লৈকে থয় হয়তো ভাতও খিজি গলহেঁতেন সো তেনেকৈ এটা গৰম আমাৰ আহিছে আৰু এটো আজিৰ কাৰণে নহয় যোৱা 50 বছৰ 100 বছৰ 200 বছৰ মানৰ পৰা আমাৰ যিখিনি এফৰেষ্টেশন যিখিনি গছ কাটিছে বিভিন্ন ইনফ্ৰাষ্ট্ৰাকচাৰৰ নামত আমি নেচাৰটো ডেষ্ট্ৰয় কৰিছো এইবিলাক বিভিন্ন কাৰণত আজি আমাৰ কাৰ্বন বেছিকে ওলাইছে এই কাৰ্বন বিলাক আমি কন্ট্ৰোল কৰিব পৰা নাই এই কাৰণে আমাৰ পৰিৱেশটো দৈনন্দিন বেয়া হৈ গৈ আছে আৰু গৰমটো বাঢ়ি আছে ষ্টিল ওয়াটাৰ বটলস আমি আশা কৰিছো আপোনালোকে সদায় ক্যাৰি কৰিব আৰু কেতিয়াবা যদি কোনোবা পাহৰ গঠন কৰি তুলিব লাগিব আৰু গভৰ্ণমেণ্টে আগবাঢ়িব হলে আপোনালোকৰ সহায় they are here with us বৃক্ষৰোপণ কাৰ্যসূচী শেষৰ লগে লগে আমাৰ চাহৰ বাবে ব্যৱস্থা কৰা হৈছে আপোনালোকক মই অনুৰোধ জনাইছো একাপ সকলোৱে এটা জায়গার নহয়